Hey guys, welcome to Patwai Blogger উন্নত ভিডিও গাইস সকলকে জানাইছো হত প্ৰণাম গাইস আজি জীৱনত মানে প্ৰথমবাৰৰ কাৰণে যাব লৈছো বলবম কোনো দিন ধৰি মই বলবম যাই পোৱা নাই আৰু আজি ফাইনালি মানে ৰেডি হৈছো জয় ভোলানাথ আৰু ইপিনে ইউ যাব লগত এক্সাইটেড না আৰু ফাৰ্স্ট টাইম মোৰো ফাৰ্স্ট টাইম এতিয়া আমি ধুনীয়াকৈ গাড়ীখন উলিয়াই পিনে চলো আৰম্ভ কৰি দিও আমাৰ যাত্ৰা আৰু এপিনে মানে আমি তিনিজন যাম সিয়া দুজন গৈছে আগৰ ফালে আৰু মই এখনত অকলে যাইছো গাইস আৰু মহতে বাবাৰ ওচৰত যোৱাৰ আগতে আমি পুতেগৰ তাত অকমান আশীৰ্বাদ লৈ যাওঁ মানে গণেশ বাবাৰ তাত গণেশ মন্দিৰ আগলৈ পিনে চাব পাৰে পুৰা একদম মানে নাম প্ৰসংগ চলি আছে আৰু আমি ইয়াতে মানে অলপ ধূপ জ্বলাই দিওঁ ইপিনে ধূপ লৈছো আৰু ইপিনে ফিতা ল'ব লাগে এতিয়া বলবম আৰু আগতে কৈছোৱে নহয় জীৱনত ফাৰ্ষ্ট টাইম গৈছো বলবম কেনেকুৱা এক্সপিৰিয়েঞ্চ কি কথা গোটাই দেখাই যাম আৰু আজি যে শাওনৰ লাষ্ট ৰবিবাৰ মানে আজি বহুত মানুহ হ'ব গাইস আৰু মানে গণেশ মন্দিৰত যেটো দেখা পালো পুৰা একদম টিম হৈ গ'লে মানে আসল মজাটো পায় হলেও কোনো কথা নাই হৰ হৰ মহাদেৱ আৰু এটা ধুনীয়াকৈ গণেশ বাবাৰ আশীৰ্বাদ লৈ ললো আৰু এইপিনে প্ৰসাদ দিছিল খাইছো ধুনীয়াকৈ ঐ কেনেকুৱা লাগছি বলবম গাইস সঁচাই মানে অলপ বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ পায় মানে ভাল লাগে কিবা এটা এইবাৰ প্ৰথম আহিলো না আৰু নেক্সট বাৰ যদি আহিব পাৰো যদি বাবা এনে পুৰা একদম ফুল প্ৰিপাৰেচন টাইম গাইস এতিয়া বলো জালুকবাৰী আৰু চাব পাৰে কিমান গাড়ী গৈ আছে আপুনি বক্স বাজিব চাওক না আৰু এতিয়া মানে আমিও ওলাই দিলো ডাইৰেক্ট বহিষ্ঠলৈ চলো গাইস চলো গাইস এতিয়া আৰম্ভ হৈ গ'ল বৰষুণ চাব পাৰে আধা ৰাস্তাতে এতিয়া মানে কি ৰখি আছে ৰব কিহতো আহিব নাই এতিয়া ক'ত আছে অকণমান গাইস এটা নিচিনা হ'ল আৰু কিহতো আহিবলে এতিয়া মানে গৈ আছো ইয়াৰ পৰা মানে বাইক নিব নাযায় সেইকাৰণে আৰু পেডেল যাত্ৰা আৰম্ভ আৰু এনেকে মানে চবে খোজকাঢ়ি আছে আৰু আমিও সেই একেখন নাৱৰে যাত্ৰী ৰাইজৰ লগত খোজ মিলাই আমিও গৈ আছো ডাইৰেক্ট বশিষ্ঠ ধামলৈ কি জুসকে নাই এ মজা হরিয়ার বিদেশি লাইলে কেনে মজা একদম গ্যাস এন্ড একদম ফুল কিন্তু জুসর লাইলে এই জায়গা খুশ করতে ভালো আছে হলে গ্যাস জুস কমেডিয়া নাই কারণ মোর যদি ককা আৰু আইতা বয়স যদি মানুহ হইব পারে মই কিয় নৰিম গাইস আৰু গ্যাস ফাইনালি বহুত টাইমৰ মত আমি আইতাৰ ডেস্টিনেশন হেবেন চাব পাৰে আগৰ ফালে আছে এইটো বশিষ্ঠ মন্দিৰ যেটো মানে প্ৰথমবাৰ আইছো একো মানে নিয়ম নীতি নাজানো আৰু বাকি মানুহবোৰে মানে যেনেকৈ যি কৰি আছে আমিও মানে তেনেকৈ কৰি যাম এই জীৱনত প্ৰথমবাৰ আহিলো বলবমত বাপৰে বাপ কিমান মানুহ আৰু গাইস মন্দিৰত যোৱা লাইন চাব পাৰে কি দীঘল লাইন বাপৰে বাপ আৰু আমি নিয়ম নীতি একো নাজানো মানে ঘূৰি আছো যোৱাই জাংকাই পাওঁ আৰু সেইফালে আছে নিজৰাটো আৰু নিজৰা মানে পানী বাঢ়ি আছে বৰ্তমান এনাউন্স কৰি আছে আৰু মানুহ চাওক না মানে নামিব পৰা নাই এনেকে মানে সকলো চাইডৰ পৰা গা ধুই আছে সকলোৱে ইমান মানুহ গাইস বাপৰে বাপ মানে ভাবিব নোৱাৰা মানুহ হৈছে আৰু প্ৰথম বোলে গাইস পানী তুলিব লাগে এতিয়া মানে পানীটো প্ৰথম তুলি লওঁ গাইস এতিয়া গৈছে পানী তুলিবলৈ পানী দিব বেলেগ নিয়ম কি নাজানো আৰু গাইস বাপৰে বাপ মানুহ এইফালে গাইস নিজৰা ঢল দেখছি নে কিমান ঢল আহিছে আৰু পিনে মানে মানুহবোৰ মানে সেনেকে নামিব দিয়া নাই এইপিনে নামি আছে গাইস দেখছি না মানে নামবই নেযায় নামাৰ লগে মানে পুৰা একদম তুলি দে মানে দোৱালৈ যাব নিদিয়ে পাৰিলে মানে ভৰিতে ধুব দে সেনেকুৱা অৱস্থা পুৰা আমাৰ যি কুব দে নহয় পুলিচে দুটা মানে দিছি দে আৰু গাইস পানী মানে বহুত বেছি বাঢ়ি আছে সেইকাৰণে মানে নামব দিয়া নাই দোৱালৈকে চাব পাৰে মানে দুইজনকে মানে ইয়াত নামি আছে এনেকে গাইস অকণমান মানে কি থৈলো মানে পানী বহুত বেছি বাঢ়ি আছে সেইকাৰণে মানে কি নামব দিয়া নাই এটা পানীটো লৈ লো কিবাকে অকণমান মাথা যা চিটাই আছো এই তামাম মানুহ ভাগে ধুবাই নাপালো আৰু তই এই তামাম উঠে লৈ গৈছে বলে মানুহ পানী চাওক কেনেকে মানে বাঢ়ি আছে পুৰা একদম মানে মানুহ সংখ্যা নামব দিয়া নাই আগৰ চাওকচোন পুৰা বেৰিকেড লগাই দিছে আৰু এইপিনে মানে এইবোৰ যোগাৰ কৰি থৈ দিছে কোনোবা যদি বাই চান্স ভাইয়ে এইটো জ্বলা মাৰি দিব আৰু টানি লৈ আহিব ডাইৰেক্ট আৰু এই পানীটো লৈ পিনে গা পা ধুই আহিলো ধুনীয়াকৈ অলপ চলপ হলো আৰু এতিয়া মানে অলপ পূজা পাতল কৰিব লাগে আৰু এতিয়া ৰাতি 12টা বাজি গ'ল মানে সোমবাৰ পৰি গ'ল আৰু এইপিনে মানে পূজা পাতল আৰম্ভ কৰি দিছে গাইস সকলোৱে মানে পূজা কৰাত ব্যস্ত এইপিনে মানে শিৱলিং টিবলিং বনাই পেলাই আমাৰ যিহেতু মানে আইডিয়া নাই নতুন এক্সপিৰিয়েঞ্চ মানে কি আমি নাজানো নেক্সটবাৰ যদি আহিব পাৰো চেষ্টা কৰিম নিশ্চয় কৰিবলৈ আৰু মোৰ এটা কথা মনত পৰি গ'ল ভগৱত গীতা সকলোৱেতো পঢ়িব নোৱাৰে যিসকলে শুনে তেওঁলোকৰ ধৰ্ম আমি নিজে পূজা নকৰিলে কি হ'ল বেলেগেতো কৰি আছে আমি তাতে যোগ দিম হৰ হৰ মহাদেৱ আরে বেশ আবার মানে বরফুন দি আছে সাকি আছে নুনুমাই পুরো একদম মানে প্রোডাকশন দি আছে আর আৰু এটা বৰষুণ যাব পাৰে কি ডাঙৰ বৰষুণ দিছে এনে পানী বহুত বাঢ়িছিল আৰু মানে এতিয়া বহুত বাঢ়িব আৰু মানুহবোৰ চাওক কেনেকে আছে আৰু এইফালে চাব পাৰে কি সাঁতুৰি মানে পাৰ হ'ব গৈছে বাপৰে বাপ কি ভয়ংকৰ হয়
সিহঁতৰ গাইজ কোনো কথা নাই, এক্সপিৰিয়েঞ্চ আছে মানে NDRF বাহিনী পুৰা একদম মানে প্ৰটেকশ্যন লগাই দিছে। এইপিনে চাব পাৰে ৰছীডাল মানে সেইপিনে দি থৈ আহিল। বা কি ভয়ংকৰ গাইজ, কিমান পানী জানেনে। আৰু চাওকচোন ঘূৰি পিনে সাঁতুৰি আহি আছে, ভয়ো লাগে। আৰু মানে এনেকুৱা মানে 2-3জন অলৰেডি মানে সাঁতুৰি পাৰ হ'লে। বাপৰে বাপ কি ভয়ংকৰ দৃশ্য গাইজ। এতিয়া মানে মন্দিৰত যোৱাৰ কাৰণে লাইন পাতি আছো, আৰু লাইন চাব পাৰে মোৰ পিছফালেও আছে। আৰু আগৰ ফালে চাওকচোন কিমান লাইন, বাপৰে বাপ। এইগিলা গাইজ গোটা লাইন, ওপৰলৈকে যাব লাগিব এনেকে মন্দিৰলৈকে। গাইজ ফাইনেলি আহি পিনে গেট পালো, আৰু পিছফালে চাওকচোন লাইন, বাপৰে বাপ। আৰু কিমান লাইন হৈ গ'ল, এতিয়া ডাবল লাইন হৈছে পিছফালে। মানে গাইজ মানুহ, বাপৰে বাপ মানুহ। আৰু লাষ্টৰ দিনা ইমান মানুহ ভবাই নাছিলো। আৰু গাইজ ফাইনেলি মানে দৰ্শন হ'ব আমাৰ ধুনীয়াকে, মানে গেট পালো। আৰু ইয়াৰ পৰা মোবাইলটো নোলাও দিয়ক, বন্ধ কৰি থওঁ। আৰু গাইজ ফাইনেলি মন্দিৰত সোমাই আছো। কেনেকুৱা দৰ্শন কৰিমেই, আৰু বেছি দিন নাই পামে আৰু দিয়ক। আৰু এতিয়া গাইজ আমাৰ খুব ধুনীয়াকৈ মানে মন্দিৰ দৰ্শন হৈ গ'ল। আৰু মই প্ৰাৰ্থনা কৰিছো যাতে মহাদেৱ বাবাই সকলোৰে মানে মংগল কামনা কৰে। আৰু বেন ধাৰ চাওকচোন গাইজ, কেনেকুৱা ধাৰ পৰি আছে, বাপৰে বাপ গাইজ। চাওক না কেনেকুৱা ধাৰ। আৰু এনেকুৱা ধাৰত গাইজ কাকো নাম্বৰ দিয়া নাই। অ' মাই গড, बहुत ज्यादा है ना, बहुत ज्यादा। हाँ, किसी को उतरना नहीं। हाँ, यात तक नंबर निकले इतने साहब काको गाइस नंबर दिया नहीं, गतिके यात मान नाम तो সম্ভৱ। ओ गाइस ভয়ংকৰ বাপৰে বাপ, জীৱন এনেকুৱা মানে বৈশিষ্ট ধাম দেখাই নাছিলো, আজি প্ৰথমবাৰ দেখিলো এনেকুৱা তাৰ। আৰু এতিয়া মানে তললৈ গৈ আছো, আৰু ইয়াৰ পৰা বৈশিষ্ট্যৰ পৰা যাম। আৰু এই পানী 3টা মন্দিৰত ঢালি এতিয়া ক'ত ঢালো দেখাই আছো দিয়ক। আৰু এই সকলো চাব পাৰে এনেকে মানে চুচৰি চুচৰি আহিছে, এইবোৰ চাব পাৰে চিন। এনেকে মানে চুচৰি চুচৰি আহি পিনে মানে দৰ্শন হ'ব। ভক্তি চাওক না গাইজ, ভক্তি, এইবোৰ ভক্তি। আজি বলব মই পুৰা ৰিয়েল মজাটো পোৱা গৈছে। তাতে গা ধোৱা নাপালেও কথা নহয়, আজি বৰষুণে হৈ দিছে গাইজ। কি বৰষুণ মাৰি আছে গম পাইছি না, এই বৰষুণ চাওকচোন। বৰষুণ মাৰিব পাৰে কিন্তু মানুহ জোচ কমা নাই গাইজ, পুৰা এক্সিডেণ্ট হৈ আছে। আৰু এইপিনে বৰষুণ ধাৰাসাৰ। আমি খোজকাঢ়ি যাব পাৰো না, কিছুমানে দাউৰি আছে একদম। সিহঁতৰ আৰু গাইজ কেনেকুৱা জোচ ভাবি চাওক। আমাৰ ভৰিত তলা চলা যে ৰঙা হৈ গৈছে, ৰঙা আছে না একদম বেলেগ গাইজ। এতিয়া গৈ আছো গাড়ীলৈকে। বৰষুণটো মানে অলপ দিগদাৰো হৈছে, হ'লেও মানে মজাও এটা লাগছি। মানে তাতে বেছি ঘূৰিব নাপালো, কিন্তু যেহেঁতি আছো মানে সেহেঁতি ভাল লাগছে কিবা। প্ৰায় 3 ঘণ্টামান বৰষুণ মাৰিলে, আৰু এনেকৈ আমি মানে ভিজি ভিজি এনেকৈ গৈ আছো বা দৰ্শন কৰি আছো ধুনীয়াকে। আৰু গাইজ বহুত দীঘল হৈ যাব ভিডিঅ'টো, আৰু মানে ক'ত ক'ত পানী ঢালো কি কৰোঁ সেইখিনি বাৰু নেদেখাওঁ। তো আজিলৈ মানে ইমানখিনি আছিল। আৰু ভিডিঅ'টো কেনেকুৱা পালে কি পালে কমেণ্ট কৰি জনাব, আৰু লগ পাম নেক্সট ভিডিঅ'তে। আৰু যদি অহাবাৰ আহিব পাৰোঁ অলপ ভালকৈ, অলপ মানে ভাল প্ৰিপাৰেশ্যন কৰি আহিব চেষ্টা কৰিম। দিয়ক আজিলৈ বাই বাই।